নমস্কাৰ আৰাধনা বৰা কিটচেনলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছোঁ। আজি অলপ দিনৰ আগতে গণেশ চতুৰ্থী দোকানখনৰ কথা কৈছোঁ, নতুন দোকান এখন খুলিম বুলি। তাকে উল্লেখ কৰা নাছিলোঁ, আজি উল্লেখ কৰিছোঁ। আমাৰ দোকানখন আচলতে আমুল পাৰ্লাৰ খুলিছোঁ। আজি কেই তাৰিখ? আজি 29 তাৰিখ অক্টোবৰ। আজি আমাৰ আৰম্ভ কৰা হৈছে, প্ৰথম দোকান খোলা হৈছে। এয়া তাকে আপোনালোকক অকণমান দেখাব খুজিছোঁ, চাব আহক। এয়া পায়স বনাইছোঁ দোকানত অলপ অহা মানুহৰ কাৰণে, অলপ দিবৰ কাৰণে চাহৰ লগত। এইখিনি 12 লিটাৰমান গাখীৰৰ পায়স বনাইছোঁ। এইখিনি হ'বৰ হৈছে এয়া পায়সখিনি চাহ ধুনীয়াকৈ হৈছেগৈ, সিজিছে জোখত। এতিয়া এইখিনি নমোৱাৰ আগে আগে ইয়াত অলপ আমুলৰ বাচুন্দি দি দিছোঁ, ফ্লেভাৰটো ভাল আহিব। ইয়াত অলপ আমুলৰ গৰু ঘিউ মিলাই দিছোঁ ইয়াত। আপোনালোকৰ আজি ভিডিঅ'টো চাই গোটেইখিনি দেখাব নোৱাৰিলোঁ। ৰাতিপুৱা অলপ দেখালোঁ আৰু গোটেইখিনি দেখাব নোৱাৰিলোঁ, দিনটো ব্যস্ত হৈ আছিলোঁ। আজি দোকানখন নতুনকৈ খোলাৰ কাৰণে যিখিনি আহিছিলে মানুহ অতিথিখিনি চাহ তাহ দিয়াত ব্যস্ত হৈ আছিলোঁ। আৰু লাষ্টৰ ভিডিঅ'ৰ পিছত যিখিনি দিম তেতিয়া আপোনালোকক প্ৰডাক্টবোৰ দেখাম, আমুলৰ কি কি বস্তু আহিছে আমাৰ ইয়াত। তিতাবৰত প্ৰথমেই খোলা হৈছে এইখন আমুল পাৰ্লাৰ, আৰু পিছৰ ভিডিঅ'বোৰ আপোনালোকক দেখাম। আপোনালোকৰ সহায় সহযোগ পাম বুলি আশা কৰিলোঁ, আৰু আগুৱাই যোৱাত যেন আপোনালোকে সহায় কৰে আশা কৰিলোঁ। আজিলৈ নমস্কাৰ।